Serial number 24. কোন আছিলে? মই বহক ক'ৰ পৰা আহিছে মানে ঘৰ ক'ত মইনাগুৰিত আচ্ছা আপোনাৰ নামটো ভদ্ৰেশ্বৰ দুৱৰা বয়সটো কিমান লিখিম বাৰু 51 বছৰ ওকে ঠিক আছে কওকচোন আপোনাৰ প্ৰব্লেমটো কি সন্দেহ মানে সন্দেহ আকৌ সেইটো আপোনাৰ মনৰ সমস্যা সেইটোৱে আকৌ মানসিক ৰোগ আকৌ সন্দেহ দেখাততো আপোনাক সুস্থজনেই লাগিছে ঠিক আছে ৰ'ব দেই মই প্ৰেছাৰটো আপোনাৰ এবাৰ চেক কৰি চাইছোঁ নৰ্মেল আছে অইন কিবা মনত সন্দেহ এটা থাকিলে আপোনাৰ শৰীৰটোত দুই এটা খুটখাট থাকিবই আকৌ সেইকাৰণেহে আহিছোঁ আপোনাৰ ওচৰত আচ্ছা আপোনাৰ খোৱা বোৱা ঠিক আছেতো মানে ভোকটো ঠিকে আছে তামাম ঠিকে আছে ন বুজিছেনে ছাৰ আচ্ছা দিনটোত 3 সাঁজ চুটাই দিওঁ খালি খোৱা বোৱাত এটা মাত্ৰ সন্দেহ আপোনাৰ সেই তিতা কেৰেলা খালে গেষ্ট্ৰিকৰ সন্দেহ মাছ মঙহ খালে প্ৰেছাৰটো উঠিবৰ সন্দেহ আচ্ছা কেতিয়াবা যদি সেই দৈ অকণ বা সেই আপোনাৰ কল এটা খালোঁ চৰ্দি কাহ ধৰাৰ সন্দেহ মুঠৰ ওপৰত সন্দেহ টোপনি মানে টোপনি কেনেকুৱা আপোনাৰ কিনো ক'ব ছাৰ ৰবিবাৰৰ দিনটোৰ টোপনিকণৰ বাহিৰে সপ্তাহটোৰ প্ৰতিটো ৰাতিয়ে টোপনিকণ বেয়া মানে মই মানে সেই চৰকাৰী চাকৰিয়াল আচ্ছা অফিচ এটাত কাম কৰোঁ হয় সোমবাৰৰ পৰা শনিবাৰলৈ জানেই নহয় গোটেইখন অফিচৰ কামত ব্যস্ত বিজি ৰবিবাৰৰ দিনটোত আপোনাৰ অকণমান সময় পাওঁ তাকেই বজাৰ সমাৰ কৰি দিনটো পুৰা ডিঙিলৈকে এসাঁজ ভৰাই এই বিচনাখনত বাগৰ এটা দিওঁ 2-3 ঘণ্টা বহিছেনে ছাৰ দুৰ্ঘৰ টোপনি নিশ্চিন্ত মনে শুওঁ আচ্ছা নিশালৈকে একেবাৰে এচিকুটো টোপনি নধৰে কোনো নিশাই টোপনি নধৰে কিয় মানে ছাৰ মোৰ মানুহজনীয়ে বৰ ধুনীয়া আকৌ বৰ খেলি মেলিকৈ কথাবোৰ কৈ আছেহে কিবা পাক লগা বিধৰ চাওক আপুনি আহিছে চিকিৎসাৰ বাবে ডাক্তৰৰ ওচৰত সমস্যাবোৰ ভাঙি পাতি নক'লে বিধান এটা দিব নোৱাৰি নহয় খোলা খুলিকৈ কওকচোন কথাবোৰ এইটো ছাৰ ক'লোৱেই নহয় খোলা খুলিকৈ কওক একো নাই মানুহজনী হয় ডিপ চেহেৰাৰ আচ্ছা আমাৰ এহাল ল'ৰা ছোৱালী টুইন তেওঁ সেই মানুহজনী এতিয়াও সেই গাভৰু হৈ আছে নহয় এতিয়া ৰাতি মই ভাত পানী খাই বিচনাত যেতিয়া পৰোঁ টোপনিটো ধৰিব খোজে কিন্তু ছাৰ সেই ইমান ডিপ চেহেৰাৰ মানুহজনী মই যদি সেই মস্তি মাৰি টোপনিকণ যাওঁ যদিহে মানুহজনী সেই মই শুই থাকোঁতে আপোনাৰ বিচনা এৰি দুৱাৰখন খুলি জপনা পাইগৈ জপনাখন গুচাই যদি মানুহজনী বুজিলোঁ দিয়ক বুজিলোঁ সন্দেহ বুজিছে সন্দেহৰ ভূতে আপোনাক লম্ভিছে মানে মানসিক ৰোগ আগতে ক'ৰবাত দেখাইছিল নেকি দেখাইছিলোঁ ছাৰ এই অফিচৰ বৰবাবুৱে ক'লে এই গুৱাহাটীত বোলে মানসিক ৰোগৰ এগৰাকী এক্সপাৰ্ট ডাক্তৰণী আছে গুৱাহাটীত দেখাইছিলে ন দেখাইছিলোঁ আকৌ আচ্ছা পূৰা এবছৰ তেওঁ দিয়া দৰৱ সোপা গিলিলোঁ পিছে নকৈ সন্দেহ এটা উপজিল নহয় হয়নে এই 2 দিনমান আগতে সেই বাতৰিটো পাই পেলাই আচ্ছা সেইজনীয়ে বা কিহৰ দৰৱ সোপা দিলে মোৰ ৰোগটো ধৰিব পাৰিলেনে নাই সেই দৰৱ সোপা বিষ হৈ যদি মোৰ পেটৰ সমস্ত যন্ত্ৰপাতি ইতিমধ্যে শেষেই কৰি দিলে এইটো নকৈ সন্দেহ এটা উপজিল নহয় আচ্ছা ঠিক হৈ যাব বুজিছে মোৰ দৃষ্টিত আপোনাৰ তেনেকুৱা বিশেষ কোনো ৰোগ নাই
সেয়েহে মই এতিয়া আপোনাক বিশেষ একো দৰৱ নিদিওঁ আপুনি যদি ভাবে মই আপোনাক টনিক এটা দিব পাৰোঁ আৰু তেতিয়াহ'লে ছাৰ হয়। মই একেবাৰে নিশ্চিন্ত হ'লোঁ কাইলৈ তেতিয়াহ'লে মই 100% মোৰ খুলখালিজনীক আপোনালৈ লৈ আনিব পাৰিম কিয় খুলখালিজনী কিয় আনিব লাগে ছাৰ এই 500 টকা ফিজটো দি এই যে মই আপোনাৰ চেম্বাৰলৈ আজি আহিলোঁ এই আপোনাৰ টেষ্টটো কৰিব আহিছোঁ আপুনি মানসিকভাৱে সুস্থ হৈ আছেনে নাই তাকে চালোঁ মই ভাবোঁ আপুনি 100% সুস্থ আৰু মোৰ খুলখালিজনীও 100% আপোনাৰ চিকিৎসাত বাৰু হৈ উঠিব এই কাইলৈ তেতিয়াহ'লে ছাৰ মই আকৌ আহিম খুলখালিজনীক লগত লৈ আহিছোঁ দেই তেনেহ'লে ছাৰ পানী গিলাচ আন মিছাম মিছি মাথাত নষ্ট কৰিবলৈ আহে ক'ৰ পৰা যায় আহে এইবোৰ উপায় নাই আৰু শ্ৰোতা বন্ধু আপোনালোকে ইমান পৰে ঘটিৰাম বাতিৰামৰ পঞ্চম খণ্ডটি শুনিলে আজিৰ খণ্ডটিৰ ৰচনা আছিল ডক্টৰ বঞ্জিত ভট্ট চৰিত্ৰ ৰূপায়ণ কৰিলে ডক্টৰ বঞ্জিত ভট্ট ভৱেন তামুলী আৰু নিৰ্মালী বৰশইকীয়া ব্যৱস্থাপনা আছিল জিতু গগৈ কাৰিকৰী নিৰ্দেশনত আছিল বিশ্বজিৎ কোচ সম্পাদনা কৰিলে হোমেন শইকীয়া প্ৰিয় শ্ৰোতা বন্ধু আজিৰ খণ্ডটি শুনি আপোনালোকে কেনে পালে বাৰু কমেণ্ট বক্সত আমাক জনাবলৈ নাপাহৰিব পৰৱৰ্তী খণ্ডটিলৈ আমি পুনৰ হাজিৰ হ'ম আপোনালোকৰ কাষত তেতিয়ালৈকে আমাক বিদায় দিয়ক নমস্কাৰ